গুড মৰ্নিং। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 5:30 আৰু আৰু মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। সদায় উঠিবলৈ এলাহ লাগে, কিন্তু আজি ভাবিছোঁ ৰাতিপুৱা সোনকালে উঠি যাওঁ, যিহেতু সোনকালে উঠিলে স্বাস্থ্যৰ কাৰণেও ভাল। আৰু আমাৰ এওঁ মোক খোজকাঢ়ি আহি আছে আৰু ইহঁতকেইটাক খুৱাই থৈ আহিছোঁ, যিহেতু ৰাতিপুৱা অলপ ঠাণ্ডা পৰিছে। আৰু এতিয়া যিহেতু শৰতৰ আগমন ঘটিছে আৰু যিহেতু অলপ ঠাণ্ডা হৈছে আৰু পূজালৈ যিহেতু বেছি দিন নাই, সেয়েহে মই আপোনালোকক আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যিহেতু নতুন ৰূপ লয় আৰু আমাৰ কেম্পৰ কাষতে এখন বিল আছে, এখন হৈছে খজুৱা বিল, আৰু তাত বহুতো ধুনীয়া ফুল ফুলি আছে আৰু আপোনালোকক মই ফুলখিনি দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। চাওক, আমাৰ কেম্পৰ কাষতে আছে, আমাৰ কেম্পৰে হয় দুটা ফিচাৰী, আৰু এয়া বনাই আছে, পাৰকেইটা বনাই আছে। আৰু এয়া চাওক ধুনীয়া কেনেকৈ ভেট ফুল ফুলি আছে, আৰু ৰাতিপুৱা সময়কণত দেখিব বহুতেই ভাল লাগে। ইমান ফুলি আছে দেখিছেনে ভেট ফুল। আমাৰ খজুৱা বিলখনৰ দুইফালে আছে পদুম ফুল আৰু ভেট ফুল। পদুম ফুলখিনি সম্পূৰ্ণকৈ ফুলা নাই, দুই এপাহহে ফুলিছে, কিন্তু ভেট ফুলখিনি প্ৰায়খিনি ফুলিছে। আৰু ৰাতিপুৱা সময়কণত এয়া দেখিবলৈ বহুতেই ভাল লাগে, আৰু দুই এটা চৰাই পৰি এয়া মাছ খাই আছে, বিলৰ মাছ। ৰাতিপুৱা সময়খন অতিকৈ মনোমোহা হৈ পৰে। এই খজুৱা বিলখন প্ৰায় 100 বিঘা মাটি আগুৰি আছে, আৰু অসম চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত ইয়াৰ পাৰকেইটা বন্ধাই থকা হৈছে, আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই, যদিও সম্পূৰ্ণ হ'লে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। ইয়ালৈ বছৰৰ প্ৰতিটো সময়তে পৰিভ্ৰমী চৰাই আহে, যিহেতু ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আঁতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আছে, আৰু ওৰাঙৰ পৰাও বহুতো পক্ষী ইয়ালৈ আহে। শৰতৰ আগমনৰ লগে লগে নিয়ৰ পৰে, আৰু এয়া বননিবোৰত নিয়ৰ জিলিকি পৰিছে, আৰু এই নিয়ৰবোৰ সঁচাকৈ ৰাতিপুৱা সময়ত দেখিবলৈ বহুতেই ভাল লাগে। মই এয়া মৰ্ণিং ৱাক কৰি ঘৰলৈ আহি আছোঁ, আৰু বাটতে এজোপা শেৱালি ফুল দেখি ভাবিলোঁ শেৱালি ফুল বুটলি আপোনালোকক এটা শেৱালি ফুলৰ ৰেচিপি দেখুৱাম। এয়া চাওক, এই শেৱালি ফুল ইমান ধুনীয়াকৈ পৰি আছে, দেখিয়ে মৰম লাগি গৈছে হয়নে। বহু দিনৰ আগতে ঘৰত থাকোঁতে খাইছিলোঁ, কিন্তু এইবাৰ ভাবিছোঁ এয়া শেৱালি ফুল বুটলি এনেকৈ এটা ৰেচিপি বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হৈছে শেৱালি ফুল, আৰু এই শেৱালি ফুলখিনি মই ধুনীয়াকৈ বুটলি লৈছোঁ। এয়া চাওক কিমান মৰম লাগিছে শেৱালি ফুলখিনি। এয়া প্ৰথমতে মই শেৱালি ফুলখিনি ধুনীয়াকৈ ধুই লৈছোঁ, ধুই পেলাই ৰ'দত শুকুৱাই ল'ম। আৰু এয়া আমাৰ বজাৰৰ পৰা সৰু মাছ আনিছিলে, আৰু মাছখিনি ধুনীয়াকৈ ধুই এয়া হালধি নিমখ সানিছোঁ, আৰু এয়া মই মাছৰ লগত বনাম। প্ৰথমতে মই এখন কেৰাহী লৈ এয়া তেল দিছোঁ, আৰু আদা নহৰু পিঁয়াজ দিছোঁ, আৰু তেজপাত এটা দিছোঁ। জ্বলা দিয়া নাই, যিহেতু জ্বলা দিলে তিতাটো ইমানকৈ নোলাব। আৰু এয়া শেৱালি ফুলখিনি মোৰ শুকাই গ'ল, আৰু এতিয়া মই দিম ইয়াত তেল দিলোঁ, মছলা দিলোঁৱে, বেছি মছলা ব্যৱহাৰ কৰা নাই কিন্তু দেই। আৰু এয়া শেৱালি ফুলখিনি দি দিছোঁ, আৰু আন্দাজমতে নিমখ হালধি দিম, আৰু ইয়াৰ লগত সৰু মাছখিনি দি মই ধুনীয়াকৈ এখন শেৱালি ফুলৰ এই ৰেচিপি বনাম। আপোনালোক সকলোৱে চাগে মাছৰ পেটু দি বনায়, কিন্তু মাছৰ পেটু দি বনালে বহুতে তিতা লাগে, আৰু এনেদৰে মাছ দি বনালে অলপ তিতাটো কম হয়। এয়া মোৰ শেৱালি ফুলৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাবলৈ ট্ৰাই কৰিবচোন, অতি সহজ হয়, বেছিকৈ মছলা প্ৰয়োগ কৰিবই নালাগে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই।